পাহাৰী হিন্দু মুছলিমৰ বৰকুচ চুতীয়া কছাৰীয়া হোমৰ অন্তৰ্ভেদী মৌবুৱাম ভেদা ভেদৰ প্ৰাচীৰ ভাঙি সাম্যৰ সৰগ ৰচি নতুন অসম গঢ়িম অগ্নি যুগৰ ফিৰিঙতি মই নতুন অসম গঢ়িম 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 ধন্যবাদ খুব সুন্দৰ ধৃষ্ণিতা তুমি কোন ক্লাছত পঢ়ি আছা মই ক্লাছ 3 পঢ়ি আছো ক্লাছ 3 কিন্তু ভয় বোলা বস্তুটো মই দেখা নাই না খুব ভাল গাইছা তোমাৰ বয়স হিচাপে তুমি খুব সুন্দৰ গাইছা আৰু একদম মানে তোমাৰ ভয়েসটো এটা খোলা ভয়েস এই যে ভয়েসটো তোমাৰ ভগৱানে যেনেকে দিছে তেনেকে গাইছা খোলাকে গাইছা এনেদৰেই তুমি সদায় গাই থাকিবা পিছলৈ যদি তোমাক কোনবাই শিকায় যে এনেকে নাগাবা তেনেকে নাগাবা অকমান এখিনি সৰু চেপি গোৱা সেইবোৰ কাৰো কথা নুশুনিবা তুমি একদম খুব সুন্দৰ ভগৱানে ভয়েস এটা দিছে কণ্ঠ দিছে খুব সুন্দৰকৈ ব্যৱহাৰ কৰিবা খুব ভাল গাইছা আৰু ডক্টৰ ভূপেন হাজৰিকা দেৱৰ এইটো দ্বিতীয়টো গীত জানানে প্ৰথম গীত কি আছিলে জানা প্ৰথম তেওঁ লিখা গীতটো প্ৰথম যেটো তেওঁ লিখি সুৰ দি গাইছিলে কুসুম্বৰ পুত্ৰ শুনিছা গানটো